আমার স্বাভিমানের কথা আমার সরকারে বুঝি নাপায় যিসকলক আমি দিছপুৰত বা দিল্লীত গাড়ীত বহোৱা লোক সেইসকলে আমাক আজি ধ্বংসৰ মুখলৈ খেদি দিছে। সদায় ৰাইজ আমি নগাঁৱৰ পৰা সদায় সংগ্ৰামৰ উদাহৰণ দেখুৱাই আহিছো। অসম বুৰঞ্জীত দুটা চৰিত্ৰ ভূটাই ডেকা আৰু নগঞা ৰজাখেদা নগা সিন্ধুৰা হাজৰিকাৰ নগাঁও। এই ভূটাই ডেকাই 1680 খ্ৰীষ্টাব্দত লালুকুলা বৰফুকনক হত্যা কৰিছিল। আপোনালোকে জানে লালুকুলা বৰফুকন অসমৰ সকলোকে অভিনন্দন জনাইছো আৰু আমি সংগ্ৰাম চলাই যাম বুলি প্ৰতিজ্ঞা কৰিছো। যেতিয়ালৈকে আমাৰ নাগৰিকত্ব আইনৰ পৰা অসমক ৰেহাই নিদিয়ে আমাৰ তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব লাগিব। চৰণে কৈছে আচলতে শান্তি শৃংখলা বজাই ৰাখি এই আমাৰ যিটো প্ৰতিবাদী কাৰ্যসূচীসমূহ আগবঢ়াই নিব লাগিব আৰু তাকে আমাৰ নেতৃবৃন্দই যেনেধৰণে পৰিচালনা কৰিব লাগে পৰিচালনা কৰি থাকিব। কিন্তু ৰাইজৰ সহায় সহযোগিতা অবিহনে এই যি প্ৰতিবাদী দেশ বুলিলে নালাগে আদেশ, সেইটো সকলোৱে জানে। গতিকে আমি মাৰ বান্ধি থিয় হ'ব লাগিব। আজি সংগ্ৰাম কৰিছো, কাইলৈ আমি ভাগৰি গ'লে নহ'ব। আমি ভাগৰি নাযাওঁ। আমি হলো লাচিতৰ দেশৰ মানুহ, মূলা গাভৰুৰ দেশৰ মানুহ। গতিকে অসমীয়াৰ এইটেজ আমি দেখুৱাবই লাগিব বিশ্বৰ দৰবাৰত। সকলোকে কওঁ জয় অসম। লাঞ্চিতা আজি কোন ক'ত আছ, দেশ বচাবলৈ জাতিক ৰাখিবলৈ কোন ক'ত আছ, লাঞ্চিতা আজি কোন ক'ত আছ, স্বদেশে জুই জ্বলিছে ৰক্ত উঠলি উঠিছে, স্বদেশে জুই জ্বলিছে ৰক্ত উঠলি উঠিছে, জাতিক জীয়াবলৈ জাতিক বচাবলৈ কোন ক'ত আছ, জাতিক জীয়াবলৈ দেশ ৰাখিবলৈ কোন ক'ত আছ, জয় অসম জয়